ভাই সাহেব ইফালে যিগাল পোৱালি গৈছে মা কৈছো মই মানে সেই ধুনীয়া সাবস্ক্ৰাইবাৰ পাইছো বন্ধুসকল মই ভিডিঅ' চোৱা ন কেনেকুৱা লাগে তুমি চোৱা ছোৱালীজনে কি কৈছে বিগ পেন বোলে হেণ্ডছেক মিলাইছে দে ইয়াৰ नमस्ते अस्सलाम वालेकुम सब्सक्राइब आदाब एक बार चले सुरकते आज का वीडियो যদি ভালো লাইক করবে শেয়ার করবে সাবস্ক্রাইব করবে না পাইবা গাইস চলে সুরকতে आज का ভিডিও বন্ধুসকল এখানে যে বিছনা চাইলে ৰেল গেটৰ ৰাখ আৰু এই ৰাখখন 25 বছৰ কমপ্লিট হৈছে অৰ্থাৎ ৰূপালী জয়ন্তী বৰ্ষ এবাৰ আৰু এই ৰাখখন মই আপোনালোকক দেখুৱা হোৱাই নাই ভালকে দিনৰ দৃশ্যখিনি মানে একেতে মোৰ মাত্ৰ ভাগি গৈছে মানে চিঞৰি ভিডিও আজি ইমান জটিলা নহব তথাপি জটিলা কৰিবলৈ চেষ্টা কৰি আছো গোটেই ৰাখখন দেখুৱাই আছো আৰু গাইস কমাই আহি আপোনালোকে দেখা পাব 40 খনতকৈ অধিক দোকান তাৰপিছত মূৰ্তিবিলাক দেখা পাব আৰু যেটা আপাৰ আসামৰ ৰাখ ইয়াতে মানুহৰ ৰাখ হয় বন্ধুসকল আপোনালোকক জনালো ৰাখখন কেনেদৰে সৃষ্টি হৈছিল আৰু এই ৰাখৰ আৰত আৰু বহুতখিনি কথা লুকাই আছে যে এই ৰাখখন কেনেদৰে মানে চলি যায় দৰ্শকে যেতিয়া চাই ৰাখখন ইয়াতে বহুত আৰৰ কাহিনী লুকাই আছে এফালে কংকলা এফালে দৈৱকী বিবাহ চলে লগতে এফালে পিছফালে বহুতখিনি কাহিনী চলি আছে ভাউৰীয়া আহে ভাউৰীয়া অহাত টলি গাড়ীখন মই আপোনালোকক দেখুৱাইছোঁ চাওক এফালে আছে যিখন ভাউৰীয়া অহাত টলি গাড়ী এই গাড়ীখনতে ভাউৰীয়া আহে আৰু ইফালে পিছফালৰ পৰা লাইটিংবিলাক মৰা হয় বৰ্তমান ৰাখৰ জেগাৰ পৰা ওলাই আহিলোঁ আৰু এইফালে মীনা বজাৰ বহিছে এইফালে চাওক চকৰি টকৰি আৰু ইফালে ৰাখৰ পিছু চাইডে মেলাও আছিলে মেলা মই ৰাতি দৃশ্য আপোনালোকক দেখুৱাম এইফালে পুতনা চাওক এডাল সাংঘাতিক পুতনা বনাইছে দেই আৰু এইফালে এখন পৰ্দা আছে ইয়াত স্ক্ৰীণত মানে এই ৰাখৰ যিবিলাক চব ওলাই থাকে বাই উত্তৰ চাৰিআলি ৰাখ বাই আহি আছে ৰাতি লৈ ল'লোঁ চাৰিকজাই বাইক এতিয়া চাৰিকজাই দোকান খুলিছে আৰু দোকান মেলিব এতিয়া চাৰিকজাই ধুনীয়াকৈ আৰু আমি বলক চাই আহোঁ গড়া হেগি ৰাখ আপোনালোকক দেখুৱাই আছোঁ এইফালে মই চলো আৰু গাইছ মানুহৰ ৰিয়েকশ্যন চাই আছোঁ হাতত আইফোন আৰু এইফালে RX লৈ মানুহৰ ৰিয়েকশ্যন চাওঁ বলক আজি কিন্তু মানুহৰ ৰিয়েকশ্যন তামাম পাইছোঁ এইফালে হাতত আছে আইফোন আৰু এইফালে আছে RX গোকে মানুহৰ ৰিয়েকশ্যন তামাম পাইছোঁ কিন্তু দে বলক ভাই ছোৱালীবিলাকে তামাম চাই ভাই চাহ পাৰ হৈ আহিছিলে SBN স্কুল আৰু বাইকখনৰ কিবা এটা এনেকুৱা হ'ল এইকাৰণে মানে বেয়া ধোঁৱা ওলাইছে পিছফালেদি এতিয়াও বগা হৈ আছে যিগাল পোৱালি গৈছে মা কৈছোঁ মই মানে মোৰ কনফিউজ হৈ গৈছোঁ গোটেই ধুনীয়া ছাবস্ক্ৰাইবাৰ পাইছোঁ বন্ধুসকল ইয়াতে প্ৰায় 8-9টামান ল'ৰা ছোৱালীয়ে মোক চিনি পায় ছোৱালীজনে কি কৈছে বিগ পেন বোলে হেণ্ডছেক মিলাইছে দে আৰু ইফালে আছে RX লগত গাইছ এইখনতে ৰৈ আছোঁ RX আৰু আমাৰ ফেমিলি মেম্বাৰ পাই আছোঁ ভাইটিয়ে বোলে মোৰ ভিডিঅ' চাই কেনেকুৱা লাগে একদম মজা ক'লে স্কুলৰ পৰা গৈছা নেকি ওকে মজা গাইছ RX চেঞ্জ পুৰা ষ্টাৰ্ট নোহোৱা হ'ল দে আৰু মানে কি ক'ম চব পোৱালিও আহি আছে একদম সৰ্বনাশ হৈ গ'ল দে আৰু আজি ধ্বংস হৈ গৈছে পুৰা কি কবি বেয়া লাগিছিল ছাবস্ক্ৰাইবাৰ বেয়া পাইছোঁ ইয়াত আহি পেলাই দে মই ভিডিঅ' চোৱা ন কেনেকুৱা লাগে তুমি চোৱা ছোৱালীজনে কি কৈছে বিগ পেন বোলে বাই যাবা আৰু গাইছ বাইকৰ তেল এদাই হ'ল নে কি হ'ল নাজানো আৰু বাইক ষ্টাৰ্ট হ'ল আৰু লাজো পালোঁ সেইকাৰণে বেয়াকৈ মানে যিটো জেগাত মানে ৰ'লো নহয় আচলতে ষ্টাৰ্ট বন্ধ হৈ গ'ল আৰু মানে চব SBN স্কুলখনৰ শংকৰদেৱ স্কুলৰ প্ৰায় ছাবস্ক্ৰাইবাৰ পাইছোঁ বহুত পোৱালে ভিডিঅ' চাই আহি হেণ্ডছেক দিছে ছোৱালী চব আহিছে আৰু লাজো লাগিছে তেনেকৈ মানে বাইক চাইক লৈ ৰৈ আছোঁ আৰু উপায় নাই এতিয়া তেল ল'বলৈ আহি আছোঁ 0.5 কিলোমিটাৰমান আহিব লাগিব অলপ চেণ্টাৰৰ চাইডে আৰু গাইছ তেল লোৱা হৈ গ'ল তেল লৈ আহিলোঁ এতিয়া তেলটো ভৰাই লওঁ আৰু তাৰপিছত কি হয় আৰু নাজানো ৰাতি আহিছিলোঁ মলগাঁও ৰাস চাবলৈ বুলি দুনিয়াখনেই সলনি কৰি দিলে ইউটিউবে মানে আপোনালোকে য'তেই যাওঁ আমাৰ ফেমিলি মেম্বাৰ সঁচাই বহুত বেছি ভাল লাগে দিনতো আপোনালোকে দেখা পাইছিলে তাতো ফেমিলি মেম্বাৰ পাইছোঁ ৰাতিও ভাই চাহাব আৰু গাইছ আহিছিলোঁ মলগাঁও ৰাসত আৰু এইফালে পাই গ'ল আমাৰ ফেমিলি মেম্বাৰ বোলে মোৰ ভিডিঅ' চাই কেনেকুৱা লাগে ভিডিঅ' চাই একদম পুৰা চোৱা নাই ভিডিঅ' লাইক কৰিব সাবস্ক্ৰাইব কৰি দিব নাপাব আজি আহিছোঁ বিশ্বনাথ চাৰিআলি মলগাঁও ৰাস চাবলৈ
গাইজ মই আহিছিলোঁ বিশ্বনাথ ঘাটলৈ বুলি এটা বিশেষ কামটো হৈছে এটা ছবি পাণ্ডেৱী নামৰ এটা ইউটিউব চেনেলৰ শ্বুটিং হৈ আছে আৰু আমাৰ শ্বুটিঙত উপস্থিত আছে আমাৰ বিশ্বনাথৰ এজন খুব ধুনীয়া ছিংগাৰ হালিম দা আৰু হালিম দা সম্পূৰ্ণ নামটো জনাব দৰ্শকক মোৰ নাম মোহাম্মদ হালিম বেপাৰী বিশ্বনাথ চাৰিআলি পাভৈ ৰোড হয় হয় ধন্যবাদ আৰু হালিম দাৰ মুখেৰে এটা খুব ধুনীয়া গান হালিম দাই নিজে গোৱা এটা গান আমাৰ দৰ্শকক আমি শুনাব বিচাৰিছোঁ অকণমান হালিম দাক গুণগুণাই দিব তোমালোক আহিছে আজি আমাৰ শ্বুটিঙত হয় বহুত বহুত ধন্যবাদ ওরে সাজনা জিয়া না লাগে তেরে বিন ও মোরে साजना तू क्या लागे मेरे मन की ये कोई जाने ना तुझसे क्या है रिश्ता मेरा ये कोई जाने ना जिया ना लागे तेरे बिन ओ मोरे साजना ধন্যবাদ হালিম দা সংগীতৰ লগত কিমান বছৰৰ পৰা জড়িত হৈ আছে সংগীতৰ লগত মই বহুত বছৰেই হ'ল মই স্কুল লাইফৰ পৰাই আছোঁ হয় তাৰপিছত কলেজত গ'লোঁ হয় আৰু মাজে মাজে মই ভবা নাছিলোঁ যে মই গীত মোটামুটি গাব পাৰিম বুলি মই স্কুল কলেজত যেতিয়া গাই আহিছিলোঁ হয় ৰাইজে খুব ভাল পাইছিলে হয় হয় তেতিয়াৰ পৰা মোৰ প্ৰেৰণা জাগি গ'ল যে মই গীত গোৱাৰ চেষ্টা কৰোঁ ভালকৈ চবেই বুজালে আপুনি গালে ভাল লাগিব তো সেই মই বহুতো ষ্টেজ শ্ব' কৰিছোঁ গোটেই অসমত মই নিজে ৰচনা কৰা গীত নিজে লিখা জুবিন দাক দিছোঁ বিহু গীত তাৰপিছত আপোনাৰ অনুপম শইকীয়া দা মোৰ লিৰিক্স মোৰ টিউনত গীত গাইছে আপোনাৰ যিটো সংগীতৰ নিচাটো কেনেদৰে আহিলে আপোনাৰ জীৱনলৈ কেনেদৰে মানে নিচা এটা হাৱা বুলি কয় হয় ক'ৰ পৰা এটা হাৱা এটা সোমাইছে মোৰ ভিতৰত নাজানো হা হয় সেইটো হাৱাই মোক মানে গানত সোমাই দিলে আৰু টানি ভূতৰ নিচিনাকৈ সকলোৱে আদৰি ল'ব হালিম দা গানখিনি শুনিবলৈ খুব ধুনীয়া লাগে মই হালিম দা এটা নিজা চেনেল আছে যিটো চেনেলৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিছোঁ সকলোৱে এবাৰ ভিজিট কৰক চাওক গানবিলাক শুনক ভাল লাগিলে ছাবস্ক্ৰাইবটো কৰি থৈ যাব ধন্যবাদ গাইজ পুৰা শ্বুটিং চলি আছে বলক শ্বুটিঙৰ জেগালৈ মই মানে ভিডিঅ' এডিটো কৰি আছোঁ গোটেই শিলৰ এলেকা শিলৰ ধুনীয়া বলক কেন আমি শ্বুটিঙৰ কাম মোটামুটি হৈ গৈছে পুৰা আৰু এতিয়া গৈ আছোঁ ঘৰলৈ বুলি মানে ইপাৰৰ পৰা সিপাৰলৈ গৈছে বিশ্বনাথ ঘাটৰ আৰু আজি ভিডিঅ'টো এনেকৈ আনিবলৈ চেষ্টা কৰি জলদি ভালে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰি দিবলৈ একদম নাপাৰিব আৰু এটা নতুন ভিডিঅ'ৰ মাজে লগ পাম আজিলৈ আহিছোঁ বাই বাই জয় আই অসম বাই বাই